মানে কাহিনীটো অকণমান এনেকুৱা ধৰণৰ। নমস্কাৰ দেই ৰাইজ, তোমালোকে পোনাকণে আজি তোমালোকৰ মাজলৈ আগতে নতুন ভিডিঅ' লৈ আহিছোঁ। বাট তাৰ দাদাজনে ৰাতিপুৱাই ফোন কৰিছে, মই কৈছোঁ তই আজি আমাক আহিবিচোন। মই ভাবিছোঁ কি হ'লে বা আহিয়ে গম পালোঁ কেছটো অকণমান নজ্ঞান আছিলে যে গোসাঁইঘৰ বোলে খুটা স্থাপিত কৰা হ'ব, তালৈ বোলে এটা ভিডিঅ' বনাব লাগে। মই এবাৰ ৰাইজ ব্লগাৰ হৈ গ'লোঁ নেকি তোমালোকে কমেণ্ট কৰি ক'বাচোন। তাৰপিছতে এই ভকতসকলক কেইজনমানক মাতি আনি পেলাই খুটাটো লোৱা হয়, মানে এনেকৈ চিমেণ্ট দিয়া হয়, ঘৰৰ সকলো সদস্য দিব লাগে। তাৰপিছতহে ময়ো অলপমান দি দিলোঁ। সকলোবিলাকে ইয়াতে ব্যস্ত হৈ থাকোঁতে মই ভিতৰৰ পৰা আছিলোঁ কি বা হৈছে। তাতে আকৌ নবৈ চাহৰ যোগান কৰি আছিলে, তাৰ একাপ চাহ খাই ল'লোঁ। এতিয়া বোলে মাহ প্ৰসাদো খাব লাগিব, খাই বৈহে ঘৰত যাব লাগিব বোলে। খাই বৈ ঘৰলৈ অভিমুখে যাত্ৰা কৰিলোঁ। আৰু যোৱাটোৰ পিছত কেইজনমানে কমেণ্ট দিছিলে, সেইসকলৰ নাম ক্ৰিকেট লাভ, বাৰ্ণালী, হিৰাৰ, মিউজিকেল এণ্ড মানি কাংকান। তোমালোকক অশেষ ধন্যবাদ। তোমালোকে যে এই ভিডিঅ'টো এণ্ডলৈকে চাই আছা আৰু লগতে এই পোনাকণৰ ভিডিঅ'বোৰ যদি চাই ভাল পোৱা ন, তেতিয়াহ'লে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তোমালোকক।